Hey guys, good morning. চাওক আজি বতৰ একদম ধুনীয়া বতৰ আৰু বহুত দিনৰ মূৰত আচলতে ক'বলৈ গ'লে বছৰৰ পাছতে মই ভিডিঅ' আজি দিছোঁ আৰু এই বছৰটোত মোৰ এটা খুব ভগৱানৰ আশীৰ্বাদ বুলিয়েই ক'ব লাগিব। আশীৰ্বাদৰ কাৰণে ভগৱানৰ আশীৰ্বাদ স্বৰূপে এটা উপহাৰ পাইছোঁ। আপোনালোকক জনাম বাৰু কি উপহাৰ হয়, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু কিছু কথা মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তাৰ আগতে মাৰ ফুলনিখন যোৱা বছৰ দেখাইছিলোঁ। এইবাৰ ফুলনিখনত কি ফুল আছে চাওঁ আহকচোন। যোৱাবাৰ এইখিনিতে এজোপা মানি প্লাণ্ট আছিলে, এইবাৰ গুচাই দিয়া হৈছে আৰু ইয়াৰ ফুলখিনিও একেবাৰে গুচাই দিয়া হৈছে। তাৰপাছত এইফালে ফুল দিছে, এইবোৰ আছে আগৰ ফুল, কাচন্দ ফুল বুলি কয়। তাৰপাছত এইফালে নৰসিংহ গছ আৰু কিবাকিবি আছে, পানী টেংকি আছে এইফালে। তাৰপাছত এইবোৰ অশোক ফুল বুলি কয়, পিছত কিন্তু অশোক ফুল নহয় আচলতে এইটো পিছত বেলেগ কিবা এটা নামটো মোৰ এতিয়া মনত নাই, মই পাছত জনাই দিম বাৰু নামটো। এই ফুলটো এইটো কমলা ৰঙৰ আছে, তগৰ ফুল হয়, এয়া জবা ফুল আছে আৰু ঢেৰ ফুল আছে দেই। আৰু লগতে মোৰ প্ৰিয় ফুলপাহ মই দেখাওঁ দেই, 9 বাজি ফুল, 12 বাজি ফুল বুলি কয়। আৰু এইবোৰ কিবাকিবি মা দেউতাই লগাইছে, বহুত ফুল লগাইছে। আচলতে কি জানেনে, আমাৰ মা দেউতাহঁত মূলতঃ শংকৰ সংঘৰ হয়, গতিকে আমাৰ ঘৰত পূজা পাতল নহয়। পূজা পাতল নোহোৱাৰ ফলস্বৰূপে আমাৰ ঘৰত ফুলৰো ব্যৱহাৰ নহয় যিহেতু গছৰ ফুল গছতেই থাকে আৰু যিবোৰ নলগা ফুল বা পচি সৰি যাবলগীয়া ফুলবোৰ সৰি তাতেই শেষ হৈ যায়। গতিকে কিছুমানে লৈ যায় আমাৰ ঘৰৰ পৰা, কিন্তু আমাৰ ঘৰত এনেকৈ মানে মই মাহঁতৰ ঘৰৰ কথা কৈছোঁ, আমাৰ ঘৰত ব্যৱহাৰ নহয় ফুলৰ। গতিকে এয়াই মাৰ ফুলনিখন আৰু দেখাম বাৰু। যোৱা বছৰতকৈ এইবাৰ বহুত ভাল ফুল হৈছে, মাহঁতে যতন লৈছে ভালকৈ ফুলবোৰ। গতিকে আহক পাছৰ ভিডিঅ'ত মানে কথাখিনি মই জনাইছোঁ। আমাৰ ফুল চাম। এয়া মায়ে ৰোৱা ফুলৰ কিছু ফটো দিছোঁ, আপোনালোকে চাবচোন। ফুলবোৰ একেবাৰে থলুৱা ফুল। কেৱল মা বুলি নহয়, দেউতাও বহুত ফুলৰ যত্ন কৰে, ফুল কিনি আনি ৰুৱে আৰু কাৰোবাৰ ঘৰত কোনোবাই উপযাচি দিলেও ফুল ৰুৱে। যোৱা বছৰৰ পাছত চাগে আপোনালোকে প্ৰথম আজি দেখিছে, কাৰণ মাজতে বহুত দিন ভিডিঅ' দিয়া নাই। ভিডিঅ' নিদিয়াৰ কাৰণ বহুতো আছে, একেবাৰে সময় পোৱা নাছিলোঁ, স্কুল থাকে আৰু নিজৰ ব্যক্তিগত কিছু কাম কাজ থাকে। কিন্তু এতিয়া মই একেবাৰে ফ্ৰী মানে মই স্কুলৰ কামৰ পৰা অকণমান আজৰি হৈছোঁ। কিন্তু মই যে আপোনালোকক ক'লোঁ মোৰ জীৱনলৈ যোৱাটো বছৰত ভগৱানৰ আশীৰ্বাদ এটা আহিলে, গতিকে সেই আশীৰ্বাদটোনো কি হয় আপোনালোকক দেখাওঁ আহকচোন। এইয়া মোৰ আশীৰ্বাদ, চোৱা দেখা এইফালে চোৱা, এইজনী মোৰ ভগৱানৰ আশীৰ্বাদ। যোৱা 24 মে' 2023 চনৰ 24 মে' বুধবাৰ আৰু 10:55 বজাত ধীৰেণ পৰা হস্পিটেলত মই এই ছোৱালীজনী মৰমলগা আইজনী মই মাক হ'বলৈ সক্ষম হওঁ। ছোৱালীৰ পৰা তিৰোতা, তাৰপাছত মাতৃলৈ উন্নতি হোৱাৰ যিটো মানে এটা যাত্ৰা, একেবাৰে সহজ নহয়। কিন্তু কিবা এটা নতুন এটা পদক্ষেপ হিচাপে বা নতুন এটা আশা এটা লৈ বুকুত লৈ যেতিয়া মানুহ আগবাঢ়ে, তেতিয়া কিজানি এই ভয় বা যিকোনো ধৰণৰ শংকা এইবোৰ নাইকিয়া হৈ যায়, বুজিছেনে। আৰু মানুহে যিহেতু কয় যে বহুত কষ্টকৰ হয়, কষ্টকৰ হয়, কিন্তু যেতিয়া নিজৰ তেজ মঙহৰ এটা শিশু, জীৱন্ত যিটো পুতলা, আমি পুতলা খেলি ভাল পাওঁ হয়নে, কিন্তু তাতে যেতিয়া উশাহ নিশাহ থাকিব, ভাবকচোন এটা পুতলাই নহয় জানো, ইহঁতবোৰো সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। কিন্তু ৰাতি টোপনি ক্ষতি হয়, যাৰ বাবে মোক দেখিছে অকণমান ক্ষীণাইছোঁ, হয়তো দেখি থকা মানুহখিনিয়ে মোক গম পাব। গতিকে আহকচোন, তাইৰ আজি 3 মাহ হৈছে, অকণমান ডাঙৰ হৈছে আপোনালোকৰ আশীৰ্বাদত। আপোনালোকে আশীৰ্বাদ কৰিবচোন। তাইৰ কিছু ভিডিঅ' আপোনালোকক মই এই ভিডিঅ'টোৰ লগত যোগ কৰি দিম।
তাইক অকণমান কলকলাবও শিকিছে আশীৰ্বাদ কৰিব তাই যাতে ভাল হয় সুস্থ হৈ থাকে সেইখিনি আপোনালোকে আশীৰ্বাদ কৰিব মা কথা পাতিবা তাইৰ নাম আমি ৰাখিছোঁ হৃদিকা আৰু ঘৰত তাই হাঁহি আৰু মা দেউতাহঁতে তাইক যিকোনো নামেৰে মাতি থাকে মৰমতে দেউতাই ফুচুকলি নাম দিছে মায়ে পোনা বুলি মাতে এনেকৈ বহুত নাম আছে তাই দেই তাই এতিয়া কথা ক'ব বিচাৰিছে আপোনালোকক মই দেখাওঁ বাৰু দেই দেহা কথা পাতিবা ৰ'বাদৌ কোৱাচোন হাই আপোনালোকে মোক চিনি পাইছেনে সোধা আপোনালোকে মোক চিনি পাইছেনে আজি বতৰটো ঠাণ্ডা যে তাইক সেইকাৰণে গাটো মোহাৰিয়ে দিম কিন্তু এতিয়ালৈকে দিয়া নাই অকণমান বতৰটো বৰষুণ যাক এৰিলেহে দিম আজি 24 আগষ্ট হয় আজি তাই 3 মাহ সম্পূৰ্ণ হৈছে 3 মাহ গতিকে আজি মনটো অকণমান ভাল লাগিছে আৰু এই 3 মাহৰ ভিতৰত তাইৰ জন্মৰ পৰা এই 3 মাহ পাওঁতে তাই বহুখিনি কষ্ট ভোগ কৰিবলগীয়া হৈছে বুলি ক'ব লাগিব মই সেইখিনি ক'ম বাৰু গতিকে তাইৰ কথাখিনি মই জনাব বিচাৰিছোঁ আপোনালোককো তাইক অকণমান চাওকচোন আৰু তাইৰ এই 3 মাহৰ সময়ছোৱাত যিখিনি কাৰ্যকলাপ তাই কৰিছে সেইখিনিও মই ভিডিঅ' কৰি ৰাখিছোঁ আচলতে সকলোৱে ৰাখে নহয় জানো ময়ো ৰাখিছোঁ এগৰাকী মাতৃ হিচাপে তাই যেতিয়া অকণমান ডাঙৰ হ'ব বুজিব পৰা হ'ব তেতিয়া তাইক দেখাম চোৱা তুমি কেনেকুৱা আছিলা কি কাম কৰিছিলে হয়নে আৰু লগতে তাই গাখীৰ খাই উঠিলে বাৰু আৰু আপোনালোকে সকলোৱে জানে তথাপিও মই দেখাইছোঁ আৰু ইহঁতৰ এবছৰলৈকে ভিটামিন ডিটো দিব লাগে তাই মাত্ৰ খাই উঠিছে ভিটামিন ডি খুব ভাল পায় তাই খাই ভিটামিন ডিটো তাই কোলাত উঠি ল'লে এতিয়া মোৰ চিধা তাইৰ ডিঙিটো এতিয়ালৈকে পোন হোৱা নাই বাৰু তাই চেষ্টা কৰি থাকে চেষ্টা নকৰা নাই কিন্তু আমি টাইমটো খুব বেয়া পায় দেই তাই এনেকৈ লৈ থাকিলে ভাল পায় গতিকে মই এনেকৈ লৈ থাকোঁ বাৰু তাইক আৰু অকণমান আমনি কৰি আছে বাৰু তাইক চাওকচোন মোলৈ চাইছে আৰু তাই এই যাত্ৰাত বহুখিনি কষ্ট পালে মোৰ পৰা মই এই ক্ষেত্ৰত অকণমান তাইক কষ্ট দিলোঁ বুলি ক'লেও ভুল নহ'ব চাগে যেতিয়া তাইৰ জন্ম হৈছিলে জন্ম হোৱাৰ সময়ত মোৰ গাখীৰ একেবাৰেই পোৱা নাছিলে বাৰু গতিকে সেইখিনি সময়ছোৱাত যিখিনি কষ্ট তাই পাইছে সেইখিনি কষ্ট মই আজি ভাবিলে খুব দুখ লাগে তাইৰ সেইখিনি সময়ৰ মোৰ ফটো যদি আছে মই শ্বেয়াৰ কৰিব চাম যদি চেষ্টা কৰি চাম দিবলৈ কিন্তু মোৰ দিবলৈ সেই ফটোবোৰ মোৰ চালেই খুব দুখ লাগে আচলতে তাই যেতিয়া খাবলৈ গাখীৰ পোৱা নাছিলে তেতিয়া সেই সময়ত আমি ভবাই নাছিলোঁ প্ৰথম মাতৃ হৈছোঁ বা কোনেও আমাক জনোৱা নাছিলে বা আমি ইমান ভাবিব পৰা সেইখিনিও শক্তিখিনিও নাই বুলি ক'লে সেইখিনি সময়ত যে কি কৰিব লাগিব কাৰো মনলৈ অহাই নাছিলে সেইখিনি সময়ত তাইক যেতিয়া গাখীৰ পোৱা নাছিলে আচলতে ডক্টৰে প্ৰথমে ৰেকমেণ্ড নকৰে আমি ডক্টৰক সেইখিনি ভুল নিদিওঁ বাৰু বা দুখ নিদিওঁ তেওঁলোকে কৈছিলে যে গাখীৰটো খুৱাই থাকিব চেষ্টা কৰক গাখীৰ পাব কিন্তু সেই সময়ত কিন্তু গাখীৰটো মোৰ পোৱা নাছিল কিন্তু মোৰ এইকেইদিনৰ দিনাখন গাখীৰ পাইছিলে কিন্তু ইতিমধ্যে তাই খাবলৈ পৰা নাছিলে কিবা এটা অসুবিধাৰ কাৰণে তাই হয়তো খাব পৰা নাছিলে তেতিয়া খাব নোৱাৰাত আমি যে তাই অকণমান খোৱাত দিগদাৰ হৈছিলে তেতিয়া ডক্টৰৰ দুখ বুলি নকওঁ আমি আগতে কৈছোঁ যে তেতিয়া মই কি কৰিলোঁ আপোনালোকে যদি এনেকুৱা অসুবিধা পায় প্ৰথমতে গাখীৰ এতিয়া চাওক না ডিঙিত না কাণত অকণমান আগলৈকে মই গমে পাইছে যিসকলৰ ল'ৰা ছোৱালী আছে কেঁচুৱা ল'ৰা ছোৱালী আছে তেওঁলোকে গমে পায় যে ডিঙিত আৰু কাণত পিন্ধাটো কিমান অসুবিধা পিন্ধিবই নোৱাৰি কিমান দিনৰ মূৰত পিন্ধিছিলোঁ ভিডিঅ'টো বনাওঁ বুলি কিন্তু কথাটো শুনিব লগা হ'ল মই ইতিমধ্যে কৈছিলোঁ যে মোৰ গাখীৰটো খোৱাত অকণমান দিগদাৰ পাইছিলে মোৰ বেবীয়ে তাইৰ ঘৰত মতা নাম হাঁহি আৰু আমি তাইৰ নাম ৰাখিছোঁ হৃদিকা শৰ্মা গতিকে তাই কি হৈছিলে যে আৰম্ভণিতে অকণমান গাখীৰটো খাবলৈ লৈছিলে যদিও কিবা এটা কাৰণবশতঃ হয়তো তাই পিছলৈ চুহিব নোৱাৰিলে ভালদৰে আৰু যাৰ বাবে তাইৰ ৱেইটটো কমি আহি 1.7 হৈছিলে য'ত 2.4 তাইৰ বাৰ্থ ৱেইট আছিলে তাৰপাছত আমি প্ৰথম পেৰেণ্টছ হিচাপে আমাৰ আগত যিহেতু কোনো ল'ৰা ছোৱালী নাই গতিকে আমি ভালকৈ জনাও নাছিলোঁ আৰু আমাৰো ভুল যে আমি কাৰোৰ পৰা সোধাও নাছিলোঁ এইখিনি ক্ষেত্ৰত কথাখিনি তাৰপিছত ডক্টৰে আমাক ফৰ্মুলা ৰেকমেণ্ড কৰাৰ পিছত আমি ফৰ্মুলা খোৱালোঁ গতিকে কিছুমানে কয় যে ফৰ্মুলাটো বেয়া ফৰ্মুলা দিব নালাগে ফৰ্মুলাই বাচ্ছাক দুৰ্বল তেনেকুৱা বিভিন্ন কথা মানুহে 10জনে 10টা কথা ক'ব কিন্তু আজি 3 মাহ হ'ল মই তাইক এতিয়া মোৰ তাইক ফিডিং কৰি আছোঁ ব্ৰেষ্ট ফিডিং মোৰ কৰে আৰু লগতে তাইক মই 2 টাইমছ মই ফৰ্মুলাও দিওঁ দিনত এবাৰ দিওঁ আৰু ৰাতি এবাৰ দিওঁ তাই ধুনীয়াকৈ খাই উঠাৰ পাছত মই বাৰ্পিং কৰি দিওঁ তাই সেইকাৰণে গেছটো ইমান প্ৰব্লেম নহয় আৰু ৰাতিপুৱা
ৰাতিপুৱা গা ধোৱাৰ আগে আগে তাইক মই এবাৰ মাছাজ কৰোঁ আৰু ৰাতি শোৱাৰ আগত এবাৰ গৰম তেল সৰিয়হৰ তেল খাটি সৰিয়হৰ তেল গাঁৱৰ পৰা অনা মানে গাঁৱৰ পৰা খুৰা খুৰীয়ে দি পঠিয়াইছে তাৰ লগত কালজিৰা লগতে নহৰু এনেকৈ অকণমান মায়ে গৰম কৰি দিয়ে আৰু তাইক মালিচ কৰি দিওঁ যিহেতু তাইৰ আজি কেইদিনমানৰ পৰা অকণমান চৰ্দিৰ এটা ভাৱ চলি আছে যিহেতু বতৰটো সলনি হৈ আছে এই বৰষুণ দিয়ে ঠাণ্ডাৰ সৰু ল'ৰা ছোৱালী এনেও গৰম বেছি গাত কাপোৰ নাৰাখে গতিকে সিহঁতৰ ঠাণ্ডাটো সোনকালেই বহি যায় তাৰপাছত মেডিচিনো দিছে খাইছে ভাল পাইছে বাৰু নেজেল ড্ৰপটো দি থাকিব আৰু কাৰোবাৰ যদি এনেকুৱা অসুবিধা সকলোৱে জানে এইবোৰ কথা ক'বলগীয়া নাই বাৰু তথাপিও মোৰ ক্ষেত্ৰত মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত যিখিনি অসুবিধা পালোঁ সেইখিনি আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে জনালোঁ আজি বহুদিনৰ মূৰত সময় পোৱাৰ কাৰণে ভিডিঅ'টো বনালোঁ কি ভিডিঅ' বনাইছোঁ ময়ো ঠিক নাজানো কিন্তু বহুত আপোনালোকৰ লগত কথা পাতিবলৈ মন গৈছিলে সেইকাৰণে ভিডিঅ'টো বহুত দিনৰ মাজত আপলোড কৰিছোঁ বহুত দিনৰ মূৰত আপলোড কৰিছোঁ এইখিনিতে আজি ভিডিঅ'টো শেষ কৰিছোঁ কাৰণ মোৰ হাঁহি তাইক শুই আছে আৰু অকণমান পাছতে তাইক উঠি তাই কান্দে কাৰণ এতিয়া বহুত সৰু হৈ আছে মাত্ৰ 3 মাহ হৈছে মানে পৃথিৱীলৈ অহা তাই 90 দিন মাত্ৰ হৈছে গতিকে তাই এতিয়াও এনভাইৰমেণ্টৰ লগত এডজাষ্ট হৈ ল'ব পৰা নাই মাকক চিনি পায় সৰু ল'ৰা ছোৱালী মাকহঁতৰ লগতেই বেছি এটাচমেণ্ট কাৰণ জন্মৰ পৰাই যিহেতু জন্মৰ আগৰ পৰাই মাককেই পায় হয়নে নহয় গতিকে মাকৰ লগত এটাচমেণ্টটো বেছি গতিকে এতিয়া তাই উঠি মোকেই বিচাৰিব গতিকে মই বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো আৰু আজি এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ আৰু যদি সময় পাওঁ তেতিয়াহ'লে মই আৰু ভিডিঅ' বনাম শেষত মই হাঁহিৰ কেইখনমান ফটো এড কৰিম হাঁহি কেইটামান ভিডিঅ' এড কৰিম আৰু কিছুমান তাইৰ লগত পাৰ কৰা সময় কিছুমান মই ভিডিঅ'টোত এড কৰিবলৈ যত্ন কৰিম আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু যদি কোনোবা নতুন মানে চাই আছে মোৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মই কোনো ডাঙৰ মানে ইউটিউবাৰ হ'বলৈ যোৱা নাই মোৰ নিজৰ লাইফটোৰ লগত যি ঘটিছে ছোৱালীজনীৰ ক্ষেত্ৰত যিখিনি কষ্ট পালোঁ সেইখিনি মই মানে ভিডিঅ'টোৰ জৰিয়তে জনাবলৈহে এই ভিডিঅ'টো বনালোঁ গতিকে কাৰোবাৰ ক্ষেত্ৰত যদি এনেকুৱা হৈছে জন্মতে ভাল ৱেইট আছিলে তাৰপাছত ৱেইটটো কমি যোৱাৰ লগে লগে কি কৰোঁ কি নকৰোঁ অৱস্থা মোৰো হৈছিলে ময়ো খুব কান্দিলোঁ কেইদিনমান ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ কিন্তু যেতিয়া গোটেইখিনি কথা গম পালোঁ ইউটিউব বহুত চালোঁ ভিডিঅ' চালোঁ তেতিয়া তাৰপাছত বহুখিনি কথা জনাৰ পাছত মই এইখিনি নিজেই অলপ সাহস গোটাই লৈ হাজবেণ্ডৰ সাহস মা দেউতাৰ সাহসত তাই এতিয়া আজি 3 মাহ হৈছে আশীৰ্বাদ কৰিব তাই যাতে আহি থকা দিনকেইটা ভালে ভালে পাৰ কৰিব পাৰে সুস্থ হৈ থাকিব পাৰে নিৰোগী হৈ থাকিব পাৰে ধন্যবাদ Vidika.